সম্প্ৰীতি আৰু সাংস্কৃতিক বিনিময়ৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাব বিচাৰিছোঁ। এই নিদৰ্শন দাঙি ধৰিছে 2 জনজাতীয় যুৱকে। ৰূপহীহাটৰ গৰাজানৰ বঙালী সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা অখণ্ড হৰিনাম কীৰ্তনত ভাগ ল'বলৈ আমন্ত্ৰণ কৰা হৈছিল সুনীল বড়ো আৰু মামু ডেকাৰজা নামৰ 2 জনজাতীয় ডেকাৰ নেতৃত্বত গঠিত এটি দলক। চাহবাগানীয়া গীত, তিৱা গীত, বড়োগীত আদিৰ সুৰত হৰিকীৰ্তন কৰি তেওঁলোকে ভক্তপ্ৰাণ দৰ্শকসকলক আমোদ দিয়াৰ লগতে সম্প্ৰীতিৰ বাৰ্তা বিলোৱা পৰিলক্ষিত হয়। তেখেতে আমি হ'লো সকলো সনাতন ধৰ্মী লোক বা আমি হিন্দু ধৰ্মৰ লোক। আজি আমি বহুত সৰুৰ পৰাই কৰিছোঁ, মিনিমাম 13-14 বছৰ মানৰ পৰা কীৰ্তন কৰিছোঁ। আমাৰ ককা দেউতাই মানে আমাক শিকাইছে আৰু গোটেইখিনি। এতিয়া আপোনালোকে নিমন্ত্ৰণ কৰিলে এনেকৈ আহি পেলাই কীৰ্তন কৰেহি ন? ইয়াত আহি কেনেকুৱা এটা অনুভৱ হৈছে বা ৰাইজে কেনেকুৱা পাইছে? হয়, আমি বৰ্তমানলৈ কমিটিৰ যিখিনি মানে আদৰ সাদৰ পাইছোঁ, তেখেতলোকৰ বহুত মৰম চেনেহ পাইছোঁ। ভাল লাগিছে, সকলোৱে আমাক বহুত যত্ন কৰিছে, মৰম দিছে, ভাল লাগিছে। আপোনালোক ক'লে গৈছে বাৰু? আমি কৰিছোঁ ইফালে কাৰ্বি আংলং কৰিছোঁ, তাৰপৰা গুৱাহাটী কৰিছোঁ, ডিমাকুচি কৰিছোঁ আৰু ৱেষ্ট বেংগলো গৈছোঁ আৰু ইফালে ডিমাপুৰ গৈছোঁ, কৰিছোঁ এনেকৈ। এনেকুৱা হৈ গৈছে এতিয়া, আগত মানে আমাৰ লালুং বুলি কয় ST, আমিতো ST ল'ৰা আৰু আমাৰ তাতে মানে এনেকুৱা আছিলে ST মানুহ, যি মানে খালী মদৰ কথাই চিন্তা কৰে। আজি তেখেতলোকে মানে এনেকুৱা হৈ গৈছে যে অলপ ব্ৰেইনে হয়তো ঢুকি পাইছে, তেখেতলোকে মানে মদ বনোৱা বাদ দি এতিয়া এই ধৰ্মটোলৈ আগবাঢ়িছে। বহুত মানুহ বাঢ়ি এতিয়া মানে ধুনীয়াকৈ মানে এই কীৰ্তনটো এতিয়া পাতিবলৈ আৰম্ভ কৰিছে। আমাৰ তাতো বহুতেই কীৰ্তন পাতিছে। আপুনি এই দলৰে হেৰি? হয়, আমি গম পাইছোঁ আপুনি বড়ো সম্প্ৰদায়ৰ এজন লোক। নমস্কাৰ, মই সুনীল বড়ো। হয়, মোৰ ঘৰ লাহৰীঘাট ধূপগুৰি। হয়, এই দলটোৰ লগত আপুনি কিমান দিনৰ পৰা জড়িত? মোৰ জড়িত 6 বছৰ ধৰি। হয়, আৰু ক'লে গৈছে এই দলটোৰ লগতে যায়গৈ নে আপোনালোকৰ বেলেগ দলো আছে? আৰু বেলেগ দলৰ লগতো গৈছোঁ। হয়, বেংগললৈকে গৈছোঁ। হয়, আপুনি কি কৰে? গায় নে বাদ্য বজায় নে? মই গাওঁ। গায় ন? হয়। ইয়াত গৰাজানত আহি এই ৰূপহীত আহি কেনেকুৱা পাইছে আপোনালোকে? খুবেই ভাল লাগিছে আৰু মানুহখিনি আমাক বিশেষকৈ আমাক মৰম চেনেহ কৰিছে, আদৰ কৰিছে, যত্ন কৰিছে। সেইটো কাৰণে বহুত ভাল লাগিছে আৰু নতুন এইবাৰ মানে অনুষ্ঠিত কৰিছে এই প্ৰগ্ৰামটো। হয়, মানে আপোনালোকৰ দলটো গোটেইকেইজন সদস্যই ST সম্প্ৰদায় মানে জনজাতি, বড়ো আৰু তিৱা আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেওঁলোকেও ইয়াত আহি আমাক আপোন কৰি লৈছে, আমিও তেওঁলোকক আপোন কৰি লৈ ইয়াৰ এটা মিলন ক্ষেত্ৰ হ'ল যে অসমত বিভিন্ন ভাষা ভাষীৰ জনগোষ্ঠীৰ লোকৰ মাজত সম্প্ৰীতি গঢ়াৰ ক্ষেত্ৰত ধৰ্মই হ'ল একমাত্ৰ সূত্ৰ। আৰু এই ধৰ্মৰ সূত্ৰ যদি ঠিক থাকে তেতিয়াহ'লে আমি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ভাষা ভাষীৰ লোকৰ মাজত একতাৰ এনাজৰীডাল মানে বহুত শক্তিশালী ৰূপে আমি গঢ়িব পাৰিম।